ষ্টুডেণ্ট যোৱাকালি মই সংযোজন বিক্ৰিয়াৰ বিষয়ে অকণমান কৈছিলোঁ যে এটা বিক্ৰিয়াত য'ত দুই বা ততোধিক বিক্রিয় পদার্থ লগ লাগি মাত্ৰ এটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক সংযোজন বিক্রিয়া বোলে। মই যোৱাকালি তোমালোকক উদাহৰণো দিছিলোঁ। উদাহৰণটো হ'ল এইটো দিছিলোঁ, পোৰা চূণ আৰু পানী একেলগে কৰি কিনে কি উৎপন্ন হৈছে, শীতলিক চূণ। ইয়াৰ পৰাই তোমালোকৰ 10 নম্বৰ পৃষ্ঠা নম্বৰ 10 1 নম্বৰ প্ৰশ্নৱলীৰ 1 নম্বৰটো এইটোৰ উত্তৰটো ইয়াতে আছে। ইয়াতে পোৰা চূণ বুলিলে কোনটো, কেলছিয়াম অক্সাইড, আৰু আমি বিকাৰটোত লাহে লাহে পানী ঢালি দিম। কি উৎপন্ন হ'ল, কেলছিয়াম হাইড্ৰক্সাইড। এইটো শীতলিক চূণ বুলি ব্যৱহাৰ কৰা হয়, যিটো বেৰত সনা হয়। শীতলিক চূণ আচলতে আমি বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। আৰু শীতলিক চূণ প্ৰথমে যেতিয়া চূণখিনি পানীৰ লগত মিহলাই কিনে যেতিয়া বেৰত মৰা হয়, তেতিয়া বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ লগত ই বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড বেৰৰ গাত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপ সৃষ্টি কৰে। তেতিয়াহ'লে কি প্ৰলেপৰ সৃষ্টি হয়, কেলছিয়াম কাৰ্বনেটৰ। তেতিয়া প্ৰলেপটোৰ উৎপত্তি হয় আৰু ই বেৰত চিকমিকনিৰ সৃষ্টি কৰে। এনেকুৱা শীতলিক চূণটোক আছিল কি, কেলছিয়াম হাইড্ৰক্সাইড। ইয়াৰ লগতে বেৰত যেতিয়া আমি সানি থওঁ শীতলিক চূণটো, তেতিয়া বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ লগত মিহলি হৈ কেলছিয়াম কাৰ্বনেট উৎপন্ন হয়। আৰু এইটো কাৰণে আমি চূণ সানি দিলে তাৰ এদিন পিছতে অলপ সময় পিছতে কি দেখা যায়, বেৰটো চিকমিকনি দেখা যায়। ইয়াতে সংযোজন বিক্ৰিয়াত দুটা উদাহৰণ দিছে, কাৰ্বন আৰু অক্সিজেনৰ লগত মিহলি মানে কয়লা এইটো কাৰ্বনটো হ'ল কয়লা আৰু অক্সিজেনৰ লগত মিহলি কৰিলে, এইটো একেলগে কৰিলে কি হয়, কাৰ্বন ডাই অক্সাইড। আৰু পানী, হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ মিহলালে কি হয়, পানী উৎপন্ন হয়। পৃষ্ঠা নম্বৰ 10 পৰা যেনেকুৱা প্ৰশ্নাৱলী কি দিছে যে এটা পদাৰ্থ এক্সৰ দ্ৰব্যক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। আমি বগা ৰং সানিবলৈ কি ব্যৱহাৰ কৰিছিলোঁ, চূণ এটা ব্যৱহাৰ কৰিছিলোঁ নাই। এইটো কি চূণ আছিল, পোৰা চূণ আছিল। পোৰা চূণ আমি বিকাৰত লৈ কিনে পানী ঢালিছিলোঁ। তেনেহ'লে পদাৰ্থ এক্সৰ নাম কি, পোৰা চূণ, আৰু সংকেতটো কি আছিল, কেলছিয়াম অক্সাইড আছিল। আৰু ই পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে, বিক্ৰিয়াটো লিখিবলৈ কৈছে। বিক্ৰিয়াটো কোনটো আছিল, বিক্ৰিয়াটো তোমাৰ কেলছিয়াম অক্সাইড আৰু পানীৰ লগত মিহলি কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। প্ৰথমতে কি লিখিব লাগিব, 1 নম্বৰৰ উত্তৰ, পদাৰ্থ এক্সৰ নাম হ'ল কেলছিয়াম অক্সাইড আৰু সংকেত হ'ল CaO। পানীৰ সৈতে পদাৰ্থ এক্সৰ বিক্ৰিয়াটো কোনটো হ'ব, এইটো কেলছিয়াম অক্সাইড আৰু পানী মিহলি কৰিলে, আমি একেলগে কৰিলে কি হয়, কেলছিয়াম হাইড্ৰক্সাইড, শীতলিক চূণ উৎপন্ন হয়। মই এতিয়ালৈকে দীঘল ভিডিঅ' বনোৱা নাই। যদি তোমালোকৰ দীঘল ভিডিঅ' লাগে মোক কমেণ্ট কৰিবা সকলোৱে। মই জাষ্ট চেনেলটো আৰম্ভ কৰি শ্বৰ্ট ভিডিঅ' দি আছোঁ, তাৰপিছত দেখা যাওক কি হয়। থেংক ইউ।